এৰাই লৈ গুচি আহিলোঁ দেখি মাৰিব। সো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আপোনালোক এটা ধুনীয়া প্ৰচেছ লৈ আহিছোঁ। পোনপ্ৰথমে সকলোকে মাঘ বিহু শুভেচ্ছা থাকিল আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। চ' আজি ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আজি ভিডিঅ'টো বহুত বেলেগ হ'বলৈ গৈ আছে। আজি ভিডিঅ'ত যেনেকৈ আপোনালোকক লবৰ কেনেকৈ বনোৱা হয়, লবৰ ক'ৰ পৰা বনোৱা হয়, কেনেকৈ বনোৱা হয়, সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে দেখাবলৈ চেষ্টা কৰিম, হয় নাই? কৈ দিয়া। আজি পুৰা ভিডিঅ'টো পুৰা ক'ৰ পৰা ওলাই ৰবৰ বাগানখনো দেখাই দিম আমি, আপোনালোকে চাই থাকিব। আপোনালোকৰ পৰা কণ্টিনিউ চাই থাকিব। আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে বিশেষকৈ লবৰৰ ওপৰত। আজি ৰবৰটো একদম কেনেকৈ বনোৱা হয়, ক'ৰ পৰা কি ছিষ্টেমত বনোৱা হয়, পূৰা সম্পূৰ্ণ দেখাই দিম। গতিকে কণ্টিনিউ ভিডিঅ'টো চাই থাকক, তেনেহ'লে ব'লকচোন চাই যাম। চ' বৰ্তমান আহি পাই গ'লোঁ চাওক ৰবৰৰ বাগান। এইখনে হয় ৰবৰৰ বাগানখন। আৰু চাওক ইয়াৰ গছবোৰ প্ৰতিজোপা গছতে চাব এটা সৰু সৰু বাতি বান্ধি দিয়া হৈছে। মানে সেই বাতিটোত কি হয়, ৰবৰ মানে গছজোপাৰ পৰা যিটো ৰসটো আঠাটো আহি পৰেহি। চ' এই আঠাটোৰ পৰাই এইটো দেখিছে বাতিটোতে আছে। এনেকৈ প্ৰতিজোপা গছতে এনেকুৱা বাতি বান্ধি দিয়া হৈ আছে। প্ৰতিজোপা গছতে এনেকৈ বাতি দিয়া হৈছে আৰু এই বাতিত আহি পেলাই গছৰ ৰসটো পৰেহি, যোনটো আঠাটো পৰেহি আৰু সেই আঠাটোৰ পৰাই বনোৱা হয়। এই চব পূৰা গছটো কাটি দিয়া হয়। কাটি পেলাই যোনটো ৰসটো আহে, ৰসটো সিহঁতে ৰখে আৰু এই ৰসৰ পৰা এইটো দেখিছেনে? মাত দেখাই আছোঁ ৰ'ব, অলপ পানী হাতত নাহেইচোন। সেইটো দেখিছেনে ৰসটো? এই ৰসটোৰ পৰা ল'বৰ পানীটো চাওক পূৰা টাইট দীঘল হৈ ওলাই আহিছে। এইটো চাওক পূৰা লবৰটো এনেকুৱা দেখিছে? এইটো পূৰা লবৰৰ নিচিনা। এইটোৱে ধৰি লওক মেচিনত দি পেলাই পূৰা লবৰ যোনটো আমি কাঠ পেঞ্চিল ইউজ কৰোঁ, এনেকুৱা লবৰৰ এনেকৈ বনায়। ত' আজি প্ৰথমবাৰ দেখিছোঁ, আপোনালোকো দেখাবলৈ চেষ্টা কৰি আছোঁ। চ' এনেকৈ বনায় আৰু লবৰবোৰ আপোনালোকক দেখাই আছোঁ। গছ বাগানখন পূৰা সম্পূৰ্ণ। সেইকেইটা আমাৰ লগৰকেইটা এইফালে পূৰা ৰিলচ বনাই আছে আৰু আগলৈকে দেখাই আছোঁ কেনেকৈ কি বনায়, কি পদ্ধতিত লবৰ গছৰ পৰা কেনেকৈ ওলায়। আৰু আমাক পূৰা সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। ওলা আগলৈ যা। তো এই চাওক গছবোৰৰ কেনেকৈ লবৰ বনায় আৰু কেনেকৈ কি কৰে, চব আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। আগত চাওক এইটো দিছে, গছটো খাচ কাটি দিছে। এই খাচৰ পৰা যোনটো ৰসটো ওলায়, এই ৰসটোৰ পৰা লবৰ বনোৱা হয়। এই চাওক মালটো দেখাই আছোঁ, বহুত টাইট হয় দেখোন। সেইটো লবৰটো এইটো দেখিছে। আৰু ইয়াৰ ৰসটো আনি পেলাই যে ৰাখিবৰ কাৰণে এটা পাত্ৰ দিয়া হৈ আছে। এইটো পাত্ৰটো পৰেহি আৰু ইয়াৰ পৰাই নি পেলাই লবৰটো পূৰা মেচিনত দি পেলাই এবাৰ লবৰটো বনোৱা হয়। আৰু কেনেকৈ কি বনায় আপোনালোক পূৰা দেখাই গৈ আছোঁ। ক'ত কেনেকৈ বনায়, কি কৰে, মানুহজনক সুধি পেলাই কেনেকৈ কি কৰে আপোনালোক যিমান পাৰে দেখাবলৈ আপোনালোকে কণ্টিনিউ চাই থাকিব। কেনেকৈ লবৰ উৎপত্তি হয়, কেনেকৈ বনায়, ক'ৰ পৰা বনায় আৰু লবৰৰ গছখিনি পূৰা দেখাই দিয়ে। Some kind of butterfly, baby, you give me midnight. You whip up my appetite. গছখিনি দেখাই দিলোঁ। এতিয়া বিশেষকৈ লবৰটো কেনেকৈ বনায়, কি কৰে, সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক ইয়াত দেখাই দিম। চ' চাই যাই থাকিব পূৰা সম্পূৰ্ণ প্ৰচেছটো। চাওক তাৰপিছত ইয়াৰ পৰা মালটো বিশেষকৈ এইটো ওলায়। ইয়াৰ পৰা কেনেকৈ কি বনায়, ইয়াৰ মেচিনত দি পেলাই কেনেকৈ বনায়, চব পূৰা দেখাই দিম আপোনালোকক। সেইটো দেখিছে? প্ৰথমতে যে লবৰ আঠাটো আনিব, আঠাটো আনি পেলাই ইয়াতে কি কৰে, 2 লিটাৰ পানী 2 লিটাৰ গাখীৰ দিব লাগে। তাৰপিছত কিবা মেডিচিন দিব লাগে, তেতিয়াহ'লে বস্তুটো এনেকৈ জমে। এইটো পূৰা জমি যায়। জমাৰ পিছত আপোনাৰ এই বস্তুটো দেখিছে পূৰা এনেকৈ জমাই থৈ দিছে। সেইটো যি প্ৰথমতে দেখাইছোঁ আপোনালোক, যিটো আঠাটো লৈ আহে ন, আঠাটো আনি পেলাই তেনেকৈ জমায়। তাত 2 লিটাৰ পানী দিব লাগে, 2 লিটাৰ গাখীৰ দিব লাগে আৰু কিবা মেডিচিন দিয়ে। মেডিচিনটোৰ নামটো তেওঁলোকক হয়তো ক'ব বিচৰা নাই, আমি নাজানো বাৰু। তেওঁ ইয়াৰ পৰা এনেকৈ বনাই লৈ ইয়াতে মেচিনত দিব। তেনেকৈ পাত্ৰটোৱে দেখিছে? প্ৰথমতে যেতিয়া লবৰটো আনে এনেকুৱা ধৰি লওক, তাৰপৰা গছৰ পৰা যেতিয়া আনে এনেকুৱা ড্ৰামত লৈ আহে, আনি পেলাই তাত মিক্স কৰি পেলাই এনেকৈ মেচিনত দিয়ে। তাত এই মেচিনত যেতিয়া দিব, এতিয়া যিহেতু বনাই থকা নাই তেওঁলোকে, বনাই হৈ গ'ল, এইটো জমাই আছে। জমাই পেলাই ধৰি 2-3দিনমান এনেকৈ ৰখাব লাগে। 2দিনমান ৰখোৱাৰ পিছতে বস্তুটো পূৰা যেতিয়া জমি পেলাই ডাঠ হৈ যাব, তাৰপিছতহে তেওঁলোকে বনায়। তেনেকৈ বনাই তাৰপিছত মেচিনত দিয়ে। এতিয়া যিহেতু মেচিনত বনাই থকা নাই, দেখাই দিছোঁ আপোনালোক। এনেকৈ মেচিনত দিব। মেচিনত দিয়াৰ পিছত কি হয়, তাত ইয়াৰ পৰা একদম পাতল চামনি ওলাই পেলাই তেওঁলোকে বস্তুটো পূৰা হেৰিয়ত দি দিব, কোম্পানীত দি দিব। কোম্পানীত তাৰপৰা কি লবৰ বনায়, কি লবৰ নবনায়, পূৰা প্ৰচেছটো আপোনালোক দেখাই দিব। ইয়াত চাওক কেনেকৈ বনাই আছে। ইয়াৰ পৰা যেতিয়া মেচিনৰ পৰা ওলাই আহিব ন বস্তুটো,
ওলাই অহাৰ পিছত এনেকুৱা চিষ্টেমত ওলাই আহিব চাওক সেইটো চাওক সেইটো পূৰা দেখিছে পূৰা লবৰ এইটো পূৰা এইটো এনেকুৱা প্ৰচেছত ওলাই আহিব এনেকৈ ৰ'দত দি শুকুৱাব লাগিব শুকোৱাৰ পিছত ইয়াৰ পৰা কোনো কোম্পানী ইয়াৰ পৰা ধৰি লওক লৈ যাব বস্তুটো নি পেলাই কোম্পানী গৈ পেলাই কেনেকৈ কি বনায় কি কৰে তাৰপিছত তাৰ পৰা কেনেকৈ কি লবৰটো কোনটো ষ্টাইলত বনায় মানে তেনেকৈ দেখাই দিব চাওক দেখাই দিছোঁ পূৰা দেখিছে এনেকৈ ৰ'দত দি এনেকৈ শুকুৱাব লাগে তাৰমানে চ' লগত দেখালোঁ এতিয়া আৰু আগতো দেখাই দিছোঁ ন সম্পূৰ্ণ কেনেকৈ ধৰি লওক বস্তুটো কেনেকৈ গছৰ পৰা কেনেকৈ বনায় মানে গছৰ পৰা যোনটো আঠাটো আহে সেই আঠাটো আহি পেলাই এনেকৈ জমাই তাত কি চিষ্টেমত লগাই সম্পূৰ্ণ আপোনালোকে খালি ভিডিঅ'টো যেতিয়া আগত চাইছিলে আগত দেখাইছোঁ ন যেনেকৈ সেই আঠাটো আনে আঠাটো মানে এনেকৈ বৈয়ামত সেইবিলাক বৈয়াম দেখিছে ড্ৰামত আনি পেলাই কি কয় এনেকুৱা যেতিয়া পাত্ৰত জমা কৰি সেই কৈছোঁ ন 2 লিটাৰ গাখীৰ 2 লিটাৰ পানী দি পেলাই জমা কৰি যেতিয়া সেই জমা কৰাৰ পিছত এনেকৈ মেচিনত দিব দি পেলাই এনেকুৱা পাতল এইটো দেখিছে ৰ'দত যে দি থৈছে এইটো ওলাই পেলাই তাৰপিছত এই বস্তুবোৰ তেতিয়া কোম্পানীত মানে বেছিকৈ পূৰা বহুত জমা কৰি কোম্পানীত দি পঠিয়াই দিব আৰু কোম্পানীত দি পঠিওৱাৰ পিছত কোম্পানীয়ে সেইটো কি চিষ্টেমত লবৰ বনায় কি লবৰ বনাব আৰু এইটো কোম্পানীয়ে ডাইৰেক্ট ইয়াৰ পৰা তুলি লৈ যাব চ' আপোনালোকে আজি সম্পূৰ্ণ ভিডিঅ'টো পূৰা মানে আজি চাবলগীয়া ভিডিঅ' কেনেকৈ লবৰ বনায় কেনেকৈ কি কৰে কেনেকৈ গছৰ পৰা কেনেকুৱা মানে লবৰ গছজোপা কেনেকুৱা লবৰ কোনটো মানে কি বস্তুৰ পৰা লবৰ বনায় লবৰ গছৰ যে আঠাটোৰ পৰা লবৰ বনাইছোঁ আপোনালোকক পূৰা দেখাই দিলোঁ আৰু লবৰ কেনেকৈ বনায় সম্পূৰ্ণ দেখাই দিলোঁ আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিছে যদি কিবা এটা দেখাব পাৰিছোঁ তেনে আপোনালোকে যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা নতুন ভিডিঅ'বিলাক চাই দিবৰ কাৰণে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ বস্তুটো জানিবলগীয়া হয় লবৰ কেনেকৈ বনায় আপোনালোকক দেখাই দিলোঁ আৰু যিটো দেখিলে এতিয়া পূৰা তেনেতে আজিলৈ ৰাখোঁ থেংক ইউ বাই বাই